হেল্ল' বন্ধুসকল, কেনে আছে? আশা কৰোঁ বহুত ভালে আছে। তো বন্ধুসকল, ৱেলকাম টু আৱাৰ চেনেল MNO আছাম টেক। তো বন্ধুসকল, আজি মই আপোনালোকক ক'ম আপুনি আপোনাৰ নিজৰ মোবাইলত আপুনি ফ্ৰীত কেনেকৈ IPL চাব পাৰিব। আৰু আপোনালোকে জানে যে IPL লাইভ চাবলৈ হ'লে আপোনাৰ হটষ্টাৰত ৰিচাৰ্জ কৰিব লাগে। য'তে নহওক ত'তে ৰিচাৰ্জ কৰিব লাগে, VIP লগোৱা আছে। আৰু ৰিচাৰ্জ নোহোৱা আমি চাব নোৱাৰোঁ আৰু ফ্ৰীত চাব নোৱাৰোঁ। তো বন্ধুসকল, আজি মই আপোনালোকক ক'ম আপোনাৰ নিজৰ মোবাইলত আপুনি কেনেকৈ IPL ফ্ৰীত চাব। তো বন্ধুসকল, আপোনাৰ ফোনত আপুনি ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। লোৱাৰ পিছত গুগলত চাৰ্চ কৰি দিব পিকাচো V60 APK ডাউনলোড। স্পেলিংটো ভালকৈ চাই ল'ব, যদি স্পেলিং ভুল হয় তেনেহ'লে নাহে। পিকাচো V60 APK ডাউনলোড চাৰ্চ কৰাৰ পিছত বন্ধুসকল, আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ আহি যাব। আৰু তাতে প্ৰথম পেজটো বাদ দি দ্বিতীয় পেজত অ'পেন কৰি দিব apkfile.app। এই ছেকেণ্ড পেজটোত ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। অহাৰ পিছত চাওক, এটা আহিছে পিকাচো APK লেটেষ্ট V68 ফ্ৰী ডাউনলোড লাইভ TV। এটা আহি গৈছে। তো বন্ধুসকল, অলপ তলত নমাৰ পিছত আপুনি দেখাবলৈ পাব ডাউনলোড নাও। আৰু ডাউনলোড নাও ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এটা আহিছে চাওক, ডাউনলোড পেজ। ইফ ডাউনলোড ডাজ নট গেট সামথিং ছেকেণ্ড, 20 ছেকেণ্ড দিছে। এই ছেকেণ্ডখিনি শেষ হোৱাৰ পিছতহে আপোনাৰ এই পিকাচো এপটো ডাউনলোড লাগি যাব। ঠিক আছে, আপুনি চাওক, 5 ছেকেণ্ড আছে আৰু। চাওক বন্ধুসকল, ছেকেণ্ড শেষ হোৱাৰ লগে লগে এই পিকাচো এপটোৰ ডাউনলোড লিংক আহি গৈছে। ইয়াতে আপুনি ডাইৰেক্ট ডাউনলোডত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আপুনি অ'কে কৰি দিব। ঠিক আছে, চাওক বন্ধুসকল, অ'কে কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো পিকাচো এপ সেইটো ডাউনলোডত হৈ আছে। চাওক, পিকাচো এপটো ডাউনলোড হৈ আছে। আৰু বন্ধুসকল, এই এপটো ডাউনলোড হোৱাৰ পিছত আপুনি ডাইৰেক্ট ইনষ্টল কৰি ল'ব লাগিব। আৰু বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব, আৰু যদি চেনেলত নতুন আহিছে এটা ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, তো বন্ধুসকল, হৈ গ'ল ডাউনলোড। এতিয়া আপুনি এই এপটো ইনষ্টল কৰি ল'ব। পোনপ্ৰথমে এই ইনষ্টলত ক্লিক কৰি আপুনি ইনষ্টল কৰি ল'ব। মোৰ ইনষ্টল প্ৰথমতে হৈ আছে। মই যোৱাকালিও লাইভ TV চাইছোঁ ইয়াৰ পৰা IPL, সেইকাৰণে ইনষ্টল হৈ আছে। তো আপুনি ইনষ্টল হোৱাৰ পিছত ডাইৰেক্ট এই এপটো অ'পেন কৰি ল'ব। আৰু কিভাবে চাব লাগে মই ষ্টেপ বাই ষ্টেপ দেখাই দি আছোঁ, ভিডিঅ'টো স্কিপ নকৰি চাব। ঠিক আছে বন্ধুসকল, এপটো অ'পেন হৈ যোৱাৰ পিছত আপুনি তলত দেখিবলৈ পাব লাইভ TV বুলি লিখা আছে। ইয়াতে আপুনি ক্লিক কৰি দিব। লাইভ TVত ক্লিক কৰাৰ পিছত চাওক, ইয়াতে বহুতো চেনেল আহি গৈছে। আপোনাৰ যদি বেলেগ চেনেল লাগে, ওপৰত চাৰ্চ বটন আছে, চাৰ্চত ক্লিক কৰি আপুনি চাৰ্চ কৰি ওলাব পাৰিব চেনেলটো। আমাৰতো IPL চাব লাগে, ওপৰতে সন্মুখতে আহি গৈছে চাওক, RCB VS DC আৰু মুম্বাই VS হায়দৰাবাদ আছে। কোৱালিটিও আছে ইয়াতে 480p 720p। আপোনাৰ যিটো কোৱালিটিত IPL চাব লাগে সেইটো আপুনি ক্লিক কৰি দিব। ঠিক আছে, চাওক, মই 3 নম্বৰটো চিলেক্ট কৰি লৈছোঁ। বেংগলোৰ আৰু দিল্লীৰ খেলটো চাইছোঁ, 480pত চাম মই। 3 নম্বৰটো ক্লিক কৰি দিওঁ। যদি আপোনাৰ চাৰ্চ কৰি কোনো চেনেল ওলাব লাগে, চাৰ্চ কৰিব পাৰিব। ঠিক আছে, মই ক্লিক কৰি দিছোঁ। দিয়াৰ লগে লগে এটা এড আহি যাব 15 ছেকেণ্ডত, আৰু এডটো ৰিমুভ কৰি দিব। আৰু দিয়াৰ লগে লগে আপুনি চাব আপোনাৰ যিটো লাইভ IPL খেল আছে সেইটো আৰম্ভ হৈ যাব। তো বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো আপোনাৰ বৰ ভাল লাগিছে। যদি ভাল লাগে এটা লাইক কৰি দিব, আৰু যদি চেনেলত নতুন আহিছে এটা ছাবস্ক্ৰাইব কৰি দিব। তো বন্ধুসকল, আজিৰ কাৰণে এইখিনিয়ে। থেংক ইউ এণ্ড জয় আই অসম।